সম্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে জানেই যে বৰ্তমান বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু গৰম হৈ আছে যে ৮,০০০ শিক্ষকৰ যি চাকৰি নিয়মীয়াকৰণ কৰাৰ কথা আছিল আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতে নচাত কৰিছে যে ঠিকাভিত্তিত শিক্ষকসকল যিখিনি আছে তেওঁলোক ঠিকাভিত্তিতে থাকিব, তেওঁলোক কেতিয়াও পাৰ্মানেণ্ট নহয়, তেওঁলোকৰ কাৰণে কোনো স্থায়ী পদ নাই। এতিয়া কথাটো হৈছে যে আচল উদ্দেশ্যটো কি সেইটো আমি নাজানো, আমি চৰকাৰৰ পৰা জানিব বিচাৰিম। কিন্তু তাৰ আগতে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে শিক্ষা ব্যৱস্থা তাত যদি গুণগত মানদণ্ড যদি ভাল কৰিব লগা হয়, প্ৰথম কথা শিক্ষা প্ৰদান যিসকল শিক্ষাগুৰুৱে কৰে তেখেতসকলে মানসিকভাৱে যদি শান্তিত থাকে, যদি মানসিকভাৱে শান্তি পায়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰিব পাৰিব। এতিয়া চৰকাৰে প্ৰত্যেকবাৰতে শিক্ষকসকলক বিভিন্ন ধৰণে অপমানিত কৰি আহিছে, লাঞ্ছিত কৰি আহিছে বা বিভিন্ন ধৰণে তেখেতসকলক মানসিকভাৱে অত্যাচাৰ কৰি আহিছে। গতিকে ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ কাৰণ হয়তো হ'ব যে আমাৰ অসম চৰকাৰে বা বিজেপি চৰকাৰে চৰকাৰী শিক্ষা ব্যৱস্থাটোক সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰিছে, প্ৰথম কথা। দ্বিতীয় কথা যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক উৎসাহিত কৰিবৰ কাৰণে তেখেতসকলে হয়তো আমাৰ চৰকাৰী শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণ বেয়া কৰিব বিচাৰিছে। এতিয়া তেওঁলোকে যি কচৰত কৰি আছে, যি প্ৰেক্টিচ কৰি আছে, আৰু তেওঁলোকে হয়তো গম পাইছে যে তেওঁলোক সফল। ৰণোজ পেগু ডাঙৰীয়াই এটা কথা কৈছে যে এজন শিক্ষামন্ত্ৰীয়ে এনেকুৱা ধৰণৰ যে তৰল মন্তব্য কৰিব, আপোনালোকে গম পাইছে। তেখেতে কৈছে যে ঠিকাভিত্তিক যিখিনি শিক্ষক সেইখিনি ঠিকাভিত্তিতে হয়, তেওঁলোক কেতিয়াও স্থায়ী নহয়। তাৰমানে ইয়াৰ দ্বাৰা এইটো ইংগিত দিব বিচাৰিছে নেকি এই 8,০০০ক যেনেধৰণে চাকৰি খোৱা হ'ল, ঠিক সেইদৰে 40,000কো চাকৰি এনেকৈ খাব নেকি? এইটো কিবা এটা ইংগিত হ'ব পাৰে। গতিকে এই যিটো ইংগিত দিছে, গতিকে আজি আমি কি বিচাৰিছোঁ যে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, মই ৰণোজ পেগু ডাঙৰীয়াৰ কথা নকওঁ, তেখেত জাষ্ট তেখেতে ইংগিতত কাম কৰি আছে। তো আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এটা জানিব বিচাৰিছোঁ আচলতে তেওঁৰ উদ্দেশ্যটো কি, অসম চৰকাৰৰ প্ৰধান উদ্দেশ্যটো কি? যদি ধ্বংস কৰিবই বিচাৰিছে চৰকাৰী শিক্ষানুষ্ঠান, সম্পূৰ্ণ ধ্বংস তেওঁলোকে যদি কৰি যিখিনি পৰিকল্পনা কৰিছে ৰাজহুৱা কৰক। কাৰণ ৰাইজক অন্ধকাৰত ৰখাৰ উদ্দেশ্যটো কি হ'ব পাৰে, প্ৰথম কথা। দ্বিতীয়